হাই ফ্ৰেণ্ডছ, আজি অসমীয়া সমাজত প্ৰচলিত বিবাহত যি মণ্ডপ বনোৱা হয় সেয়া কলগছৰে আমি প্ৰস্তুত কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে প্ৰথম আমি কলগছ কাটি ল'ব লাগিব। তাৰ পৰা যি কলগছৰ দোনা আছে সেইবিলাক এৰুৱাই ল'ব লাগিব। তাৰপিছত দোনাৰ মাজৰখিনি পেলাই দি ছাইডৰখিনি আমি এনেকৈ উলিয়াই লৈ ব্লেডেৰে কাটিব লাগিব। এনেকৈ কাটি লৈ ডিজাইন কৰি গোটেইখিনি কাটি ল'ব লাগিব, বেছিকৈ হ'লে ভাল। তাৰপিছত এনেকৈ বাঁহৰে আমি মণ্ডপটো প্ৰস্তুত কৰি ল'ব লাগিব। 4টা খুঁটা এনেকৈ পুতিছোঁ, তাৰপিছত ওপৰত এনেকৈ কামি লগাই দিছোঁ। এনেকৈ প্ৰস্তুত কৰি ল'ব আপোনালোকে যদি বনাব বিচাৰে। এনেকৈ প্ৰস্তুত কৰি লোৱাৰ পিছত কলগছৰ যি কলপাতৰ ঠাৰিটো আছে সেই কলপাতৰ ঠাৰি বহুত কাটি ল'ব, লৈ এনেকৈ চাৰিওফালে লগাই দিব। য'ত য'ত সেই ডিজাইনখিনি বহাব বিচাৰে, তলফালে ওপৰফালে য'ত য'ত সেই ডিজাইনখিনি লগাব বিচাৰে গোটেই ঠাইতে লগাব লাগিব। তাৰপিছত এনেকৈ আমি আলপিনেৰে এই ডিজাইনখিনি বহাই দিব পাৰোঁ চাৰিওফালে। যেনে মই এটা এক্সাম্পল দি আছোঁ, এনেকৈ আলপিন ল'ব আৰু ডিজাইন কাটি থোৱা এইটো ল'ব, লৈ ইয়াত আলপিন লগাই দিব। তাৰপিছত ব্লেডেৰে কাটি দিব। এনেদৰে ধুনীয়া মণ্ডপ এটা প্ৰস্তুত কৰিব পাৰে। আমাৰ মণ্ডপটো প্ৰস্তুত হৈ গ'ল। তাৰপিছত এনেদৰে আমি মালাৰে ডিজাইন বনাই দিছোঁ, দুৱাৰমুখ ৰাখিছোঁ, খিৰিকী ৰাখিছোঁ। গতিকে আপোনালোকেও এনেদৰে মণ্ডপ প্ৰস্তুত কৰক। ধুনীয়া হয় মণ্ডপটো কলগছৰ বনালে। আৰু ওপৰত গিফ্ট পেপাৰ দিছোঁ। গতিকে আজিলৈ এইখিনি।